নমস্কাৰ আপোনালোক সকলোকে প্ৰবীণলৈ স্বাগতম জনাইছোঁ। আমি আজি আলোচনা কৰিব ওলাইছোঁ একচুৱেলি যে ৰিজনিঙৰ যিটো আমি এনালজি নামৰ যিটো চেপ্টাৰ আছিলে সেইটো আমি কভাৰ কৰি আছিলোঁ। আৰু এনালজিৰ ভিতৰত আমি কৰি আছিলোঁ যে ৱৰ্ড এনালজি, যিবোৰ শব্দৰ এনালজি হয় আমি সেইবোৰ কৰি আছিলোঁ। আৰু আগৰ যিটো পাৰ্ট 2 ভিডিঅ' আছিলে মই অলৰেডি ধৰক 12টা আৰু 8টা এনেকৈ অলপমান কেইটামান মই ৱৰ্ড এনালজি আলোচনা কৰিছিলোঁ আগৰ দুটা পাৰ্টত। কিন্তু আমি এনালজি ৱৰ্ড এনালজি আমি যিমানেই আমি নপঢ়োঁ কিয় জিকে আৰু জিএছৰ টপিকবোৰ আমাক প্ৰয়োজন হ'বই, যিটো নেকি মই আগৰ পাৰ্টত মই শেষৰ ফালে মই কৈছিলোঁ। গতিকে আজি আমি তেনেকুৱা কিছুমান টপিকৰ বিষয়ে য'ত নেকি ৱৰ্ড এনালজিত মেক্সিমাম অহা মানে চান্স থাকে, গতিকে কিছুমান আমি টপিকৰ বিষয়ে পঢ়িম যে এইকেইটা টপিক যদি আমি পঢ়িব পাৰোঁ তেন্তে আমি ৱৰ্ড এনালজিত আমাৰ কমন পৰে, হয়নে? আৰু সেইবোৰ বস্তু আমাৰ জিকেটো আমাৰ বহুত সুবিধা হ'ব। গতিকে আহকচোন আমি কেইটামান ৱৰ্ড এনালজিৰ বিষয়ে আমি আলোচনা কৰোঁ। এতিয়া চাওক, আমি ৱৰ্ড এনালজিৰ আমি কেইটামান ৰিলেশ্যন, যাতে কেনেকৈ ধৰণৰ ৰিলেশ্যন থাকে ৰিলেশ্যনবোৰ আমি তাৰ কেইটামান প্ৰথমে 5টামান আমি টপিক চাব বিচাৰিছোঁ। যে ফাৰ্ষ্টটো চাওক কি আছে যে কাউণ্ট্ৰি আৰু কেপিটেল। কাউণ্ট্ৰি মানে হৈছে দেশ, কেপিটেল মানে হৈছে তাৰ ৰাজধানী। গতিকে দেশ আৰু ৰাজধানী এটা ভাল টপিক হয়, বিশেষকৈ ৱৰ্ড এনালজি। আৰু এইটো কাৰণে এইটো যদি আপোনালোকে এই টপিকটো যদি লয় জিকেটো আপোনালোকৰ হৈ গ'ল আৰু এনালজিটো আপোনাৰ বিশেষ কাম দিব। যেনেকৈ ধৰক এখন দেশৰ ৰাজ্য মানে কি ৰাজধানী কি, যেনেকৈ আমাৰ ভাৰতৰ ধৰক এনেকৈ দি থোৱা আছে দিল্লী, তেন্তে পাকিস্তানৰ সুধিব কি, বুজি পাইছেনে? বা তেনেকৈ যিকোনো ধৰণৰ সুধিব পাৰে, বোলে শ্ৰীলংকাৰ কি হ'ব পাৰে, ভূটানৰ কি হ'ব পাৰে, বুজি পাইছেনে? গতিকে এই কাউণ্ট্ৰি আৰু কেপিটেল এটা হৈছে একদম মষ্ট ইম্পৰ্টেণ্ট টপিক ফৰ এনালজি। নেক্সট চাওক ষ্টেট এণ্ড কেপিটেল। ষ্টেট মানে হৈছে ৰাজ্যৰ ৰাজধানীও ইয়াৰ মানে কি হ'ব পাৰে এটা ভাল টপিক হয়। ৰাজ্য আৰু ৰাজধানী হৈছে ষ্টেট এণ্ড কেপিটেল। নেক্সট হৈছে কাউণ্ট্ৰি আৰু কাৰেঞ্চি। কাউণ্ট্ৰি মানে হৈছে দেশ আৰু কাৰেঞ্চি মানে হৈছে তাৰ মুদ্ৰাটো, দেশ আৰু তাৰ মুদ্ৰা। এতিয়া চাওক কথাটো কেনেকুৱা হয় যে বোলে ধৰক আমাৰ ভাৰতৰ মুদ্ৰাটোৰ নাম কি, ৰুপি বুলি কয়, হয়নে? তেন্তে বেলেগ এটা ধৰক সুধি দিলে ধৰক বোলে ইণ্ডোনেছিয়াৰ কি, হয়নে? ইণ্ডোনেছিয়াৰ ৰুপি হয়। বা আপোনাৰ বোলে সুধিলে আফগানিস্তানৰ এইবিলাকৰ বোলে কি হয়, বা বেলেগ দেশৰ সুধি দিব পাৰে, বোলে ধৰক বাহিৰৰ যিকোনো ধৰণৰ দেশ আৰু, হয়নে? গতিকে এই কাউণ্ট্ৰি আৰু কাৰেঞ্চিৰ যিকেইটা হেৰি থাকে টপিক মানে ৰিলেশ্যন থাকে, গতিকে এই ৰিলেশ্যনটো আমাৰ বহুত ইম্পৰ্টেণ্ট হয় হেৰিৰ বাবে, এনালজিৰ বাবে ইম্পৰ্টেণ্ট হয়। নেক্সট চাওক ইনষ্ট্ৰুমেণ্ট আৰু মেজাৰমেণ্ট। এতিয়া ধৰক বোলে ইনষ্ট্ৰুমেণ্ট আৰু মেজাৰমেণ্ট। এতিয়া ইনষ্ট্ৰুমেণ্ট এটা হৈছে কি, যিকোনো এটা যন্ত্ৰ, আৰু মেজাৰমেণ্ট সেইটো হৈছে জোখটো। যেনেকৈ ধৰক আমি ধৰক বেৰমিটাৰে কি কৰে, হয়নে? বোলে চাপ জোখে, হয়নে? তাৰপিছত বোলে ধৰক সেইটো এটা ইনষ্ট্ৰুমেণ্ট, বেৰমিটাৰটো এটা ইনষ্ট্ৰুমেণ্ট। নেক্সট বোলে হৈছে বোলে যিটো আমাৰ ব্লাড প্ৰেছাৰ জোখা মেচিনটোৰ নাম কি, বোলে সেইটো হৈছে কি, সেইটো হৈছে ব্লাড প্ৰেছাৰ জোখা মেচিনটো, সেইটো হৈছে স্ফিগমোমিটাৰ, হয়নে? গতিকে সেইটো হৈছে ইনষ্ট্ৰুমেণ্ট, আৰু তাক কিহৰ কাৰণে ব্যৱহাৰ কৰা হয় সেইটো হৈছে মেজাৰমেণ্টটো। বুজি পালেনে কথাটো? নেক্সট হৈছে কোৱান্টিটি আৰু ইউনিট। কোৱান্টিটি মানে হৈছে ধৰক কিবা এটা জুখিবৰ কাৰণে, ধৰক এইটো বোলে দূৰত্বৰ ইয়াৰ এককটো কি, হয়নে? দূৰত্ব এটা জুখিবলৈ হৈছে, বোলে দূৰত্বটো জুখিবলৈ হৈছে, তাৰ এককটো বোলে ইয়াত দি থোৱা আছে মিটাৰ বোলে, হৈছেনে? তেন্তে যিকোনো এটা মানে ধৰক বোলে তেতিয়াহ'লে কিবা জুলীয়া বস্তু জুখিবৰ বাবে আমি কি ব্যৱহাৰ কৰিছোঁ, লিটাৰ, হয়নে? তেনেকুৱা কিছুমান আমি টপিক আমি চাব পাৰোঁ। গতিকে 1 2 3 4 5 মই এইকেইটা প্ৰথমে দি দিলোঁ, আপোনালোকে নোট কৰি ল'ব যে কাউণ্ট্ৰি এণ্ড কেপিটেল এইকেইটা চাব। ইয়াৰ ভিতৰত ডাঙৰ কিছুমান মানে অলপ পঢ়িব লাগিব। ইয়াৰ ভিতৰত কাউণ্ট্ৰি আৰু কেপিটেল বুলি কোৱাৰ লগে ইম্পৰ্টেণ্ট কাউণ্ট্ৰি আৰু কেপিটেল নাই কমালৈকে 25-30খনমান পঢ়িব লাগিব মিনিমাম কথাটো কৈছোঁ। ষ্টেট এণ্ড কেপিটেল, আমাৰ ভাৰতৰ যিবোৰ ৰাজ্য আছে, প্ৰত্যেকখন ৰাজ্যৰে ৰাজধানীৰ বিষয়ে আমি জানিব লাগিব, বা আন কিছুমান ইম্পৰ্টেণ্ট ৰাজ্যৰো আছে বেলেগ দেশৰ, গতিকে সেইবোৰ আমি জানিব লাগিব। কাউণ্ট্ৰি আৰু কাৰেঞ্চি, তেনেকৈ দেশ আৰু মুদ্ৰা, ইনষ্ট্ৰুমেণ্ট আৰু মেজাৰমেণ্ট, কোৱান্টিটি এণ্ড ইউনিট। গতিকে এইকেইটা আপোনালোকে নোট কৰি ল'ব। মই আৰু কেইটামান তেনেকৈ মই ইম্পৰ্টেণ্ট টপিক দি দিছোঁ, যি নেকি ৱৰ্ড এনালজি বহুত ইম্পৰ্টেণ্ট হয়, আৰু এই টপিকখিনি আপোনালোকে জিকে কাৰণে মোৰ বাৰে কৈ আছোঁ যে প্ৰয়োজন মুঠেই হ'ব।
ঠিক আছে, নেক্সট চাওঁ আহক আমি নেক্সট আৰু কেইটামান টপিক আমি আলোচনা কৰোঁ যাৰ সৈতে সম্বন্ধ থাকে। গতিকে চাওক কি আছে, প্ৰথমে আপোনালোকে কি বুলি কয় ভিডিঅ'টো পজ মাৰি লওক, এটা স্ক্ৰীনশ্বট লৈ লওক আৰু টপিককেইটা লিখি লওক দেই। ঠিক আছে, এতিয়া চাওক 7 নম্বৰটো চাওক এনিমেল এণ্ড য়ং ওৱান। মানে কি হৈছে, এটা জন্তু এটা আছে, জন্তুটো আৰু তাৰ লগত যিটো সৰু পোৱালিটো, সৰু অৱস্থাত তেওঁ কি বুলি কয় পোৱালিটোক, হয়নে? গতিকে সেইটোৰ ওপৰত আপোনাৰ প্ৰশ্ন আহে, যেনেকৈ ধৰক মই কি বুলি ক'লোঁ বোলে ধৰক কাউ, হয়নে? গৰুটোক সৰুতে কি বুলি কয়, ইংলিছতে সুধি দিলোঁ বোলে কাফ বুলি কয়, হয়নে? আৰু তেনেকৈ ধৰক আছে যথেষ্টখিনি, আপোনালোকে চাব পাৰে। নেক্সট হৈছে মেল এণ্ড ফিমেল, হয়নে? মেল আৰু ফিমেল, যেনেকৈ বোলে ব্ৰাদাৰ আৰু ছিষ্টাৰ আছে, হয়নে? তেন্তে আপুনি ধৰক অকল মানুহৰ ক্ষেত্ৰতে নহয়, বেলেগ জীৱ জন্তুটো সুধিব, বোলে ফক্স, ভিক্সেন, হয়নে? তেনেকৈ আপুনি মেল আৰু ফিমেলৰ ওপৰতো আমি টপিক পঢ়িব লাগিব। নেক্সট হৈছে এনিমেল এণ্ড মুভমেণ্ট। এতিয়া চাওক এনিমেল আৰু মুভমেণ্ট, এতিয়া ধৰক কিবা এটা জীৱ জন্তুৱে তাৰ মানে ধৰক মুভমেণ্ট কৰা আচৰণটো কেনেকুৱা, বুজি পাইছেনে? তাৰ ওপৰত আমাৰ এটা টপিক বনে, সেইটো এটা ৰিলেশ্যন বনে। নেক্সট চাওক এনিমেল থিংছ এণ্ড চাউণ্ড, যে কিবা এটা বস্তুৰ চাউণ্ড কেনেকুৱা, হয়তো সেইটো এনিমেলো হ'ব পাৰে, নহয় যিকোনো এটা বস্তু হ'ব পাৰে, থিংছ যিকোনো এটা বস্তু হ'ব পাৰে। যেনে ধৰক এক্সাম্পল হিচাপে মই কৈ দিলোঁ ধৰক এনিমেল এণ্ড চাউণ্ড ন। গতিকে ধৰক লায়নে কি কৰিছে, গুজৰে, হয়নে? তো তাৰ ৰোৰ বুলি কৈছে, আৰু ৰোৰ। আৰু ধৰক তেন্তে ধৰক আৰু এটা বেলেগ এটা প্ৰশ্ন সুধি দিব, ইয়াৰ লগত ৰিলেশ্যন থকা লায়ন যদি ৰোৰ হয়, তেন্তে আপোনাৰ যিকোনো এটা চাউণ্ড ধৰক কওকচোন বোলে কেট, হয়নে? কেট হ'লে কি হ'ব, মিউ, হয়নে? গতিকে এই এনেকুৱা এনিমেল চাউণ্ড, অকল এনিমেল বুলিয়ে নহয়, তাত যিকোনো বস্তুৰ লগতো আহিব পাৰে, যিকোনো বস্তুৰ চাউণ্ড কেনেকুৱা হয়, গম পাইছেনে? এইটো এটা ভাল টপিক হয়। নেক্সট হৈছে এনিমেল থিংছ এণ্ড কিপিং প্লেচ, যে জীৱ জন্তুৱে হওক বা কিবা বস্তুৱে হওক, তাৰ থকা ঠাইৰ লগত ৰিলেশ্যন সুধিব পাৰে, যে ক'ত থোৱা যায়। যেনেকৈ আমাৰ অসমীয়াত সুধিলেতো ভালে অপশ্যনটো উলিয়াবলৈ, বোলে গৰুটো গোহালিত হয়, হয়নে? বোলে হাঁহ গঁৰালত, হয়নে? গতিকে এতিয়া চাওক ইংলিছত ধৰক সুধিলে কেনেকুৱা ধৰণৰ সুধিব, ধৰক কিপিং প্লেচ বোলে মাছ, ফিছটো, হয়নে? ফিছটো বোলে একুৰিয়ামত আছে। কিন্তু আৰু ধৰক তাৰ লগত ৰিলেশ্যন আৰু এটা ধৰক বোলে এনিমেল ক'ত আছে, এনিমেল আছে জুত, হয়নে? এনিমেল আছে জু। গতিকে এইটো হৈছে এনিমেল থিংছ এণ্ড কিপিং প্লেচ। নেক্সট চাওক গেমছ এণ্ড প্লেচ অফ প্লেইং। এতিয়া ধৰক গেমছ আৰু প্লেচ অফ প্লেইং, মানে ধৰক এখন খেল আছে আৰু সেই খেলখন ক'ত খেলা যায় মানে ধৰক বোলে টেনিছ খেলিছে, টেনিছ ক'ত খেলিছে, কোৰ্টত খেলে, হয়নে? টেনিছখন হৈছে কোৰ্টত খেলে, টেনিছ কোৰ্ট বুলি কয়, হয়নে? গতিকে তেনেকৈ আমাৰ বিভিন্ন ধৰণৰ গেম ক'ত খেলা হয়, সেইটোৰ ওপৰত মানে কোন ঠাইত খেলা ঠাইখনৰ নাম কি, বুজি পাইছেনে? সেইটোৰ ওপৰত এটা ৰিলেশ্যন এটা বনাই ভাল। গতিকে আহক আমি আৰু নেক্সট আৰু কেইটামান আমি তেনেকুৱা ইম্পৰ্টেণ্ট টপিক চাই লওঁ। ঠিক আছে, এতিয়া চাওক আমি নেক্সট আন কেইটামান টপিক লৈ লৈছোঁ। এইকেইটা টপিক আপোনালোকে এটা ভিডিঅ'টো পজ কৰি স্ক্ৰীনশ্বট লৈ লওক আৰু টপিকটো লিখি লওক। এতিয়া চাওক কি বুলি ক'লে, ৱৰ্কাৰ এণ্ড টুল মানে কি, ধৰক যোনে কাম কৰিছে, কাম কৰাজনে কি মানে সঁজুলি ব্যৱহাৰ কৰিছে, হয়নে? যেনেকৈ ধৰক মই ক'লোঁ ধৰক চ'লজাৰজনে কি লয়, চ'লজাৰজনে গান লৈছে, হয়নে? বন্দুক লয়, হয়নে? চেফ এজনে কি কৰিব পাৰে, চেফ এজনে কি হ'ব পাৰে, নাইফ ল'ব পাৰে, হয়নে? গতিকে সেইটো ৱৰ্কাৰ এণ্ড টুল, কি ল'ব পাৰে, মানে চ'লজাৰ এজন চিপাহী এজনে বা এজনে কি কয় বন্দুক ল'লে, চেফ এজনে মানে কি বুলি কয় বনাই যে খাদ্য বস্তু, চেফ এজনে ৰান্ধনী এজনে কি বুলি কয় চুৰিখন লৈছে, যিটো টুল ব্যৱহাৰ কৰিছে, মানে সঁজুলি ব্যৱহাৰ কৰিছে বনোৱাজনে। নেক্সট হৈছে চাওক টুল এণ্ড একশ্যন। গতিকে এই টুলটো ধৰক কি বুলি কৈছে, গান এটা হৈছে টুল, এটা সঁজুলি, হয়নে? কথাটো কৈছোঁ আৰু। গতিকে এই গানটোৱে কি কৰিছে, একশ্যন কৰিছে, শ্বুট কৰিছে, হয়নে? শ্বুট কৰে, হয়নে? নেক্সট হৈছে আপোনাৰ ধৰক এতিয়া ধৰক এই নাইফখনকে ধৰিলোঁ, নাইফখনে কি কৰিছে, কাট কৰে, হয়নে? নাইফে কি কৰিছে, কাট কৰিছে। গতিকে তাৰ একশ্যনটো কি, আমাক সেইটোৰ ওপৰত বিচাৰিছে, টুল এণ্ড একশ্যন। নেক্সট হৈছে ৱৰ্কাৰ এণ্ড ৱৰ্কিং প্লেচ, ক'ত কাম কৰে, ৱৰ্কাৰ এণ্ড ৱৰ্কিং প্লেচ। এতিয়া ধৰক যেনেকৈ মই কথাটো ক'লোঁ, আম্পায়াৰ এজনে কি কৰিছে, ক'ত কাম কৰে,
আম্পায়াৰ এজনে ক'ত কাম কৰিছে? পিটছ এখনত কাম কৰে, হয়নে? এখন পিটছত কাম কৰে। পিটছ মানে হৈছে আপুনি ধৰক আম্পায়াৰ মানে বুজি পাইছে নহয়, ধৰক ক্ৰিকেট খেলৰ কথাই ক'লোঁ। তাত এখন পিটছ এখন থাকে ন, বলিং পিটছ মানে য'ত খেলা হয়, সেই পিটছখনত তেওঁ কাম কৰে। গতিকে সেই হৈছে ৱৰ্কাৰ এণ্ড ৱৰ্কিং প্লেচ, আম্পায়াৰ পিটছ। বুজি পাইছেনে? তেনেকৈ ধৰক পেয়াৰ ৰিলেশ্যনশ্বিপ। পেয়াৰ ৰিলেশ্যনশ্বিপ মানে হৈছে ধৰক পেয়াৰ মানে হৈছে যোৰা পাতি থকা, যেনেকৈ ধৰক জোতা মোজা, হয়নে? বোলে ধৰক কি বুলি ক'ব পাৰোঁ, চাৰ্ট পেণ্ট, হয়নে? শাৰী ব্লাউজ। গতিকে এইবোৰ হৈছে পেয়াৰ ৰিলেশ্যনশ্বিপ। এনেকুৱা কিছুমান আমাৰ ইম্পৰ্টেণ্ট আমাৰ টপিক থাকে, ইম্পৰ্টেণ্ট পেয়াৰ থাকে, আমি সেইবোৰ আমি পঢ়িম। নেক্সট হৈছে ষ্টাডি এণ্ড টপিক। গতিকে কিবা এটা বস্তু যিটো এটা টপিক থাকিব, সেই টপিকটোৰ বিষয়ে আমি কিহত পঢ়োঁ মানে সেইটো সুধিছে। যেনেকৈ ধৰক মই ক'লোঁ বুটানী বুলি কোৱাৰ লগে লগে বুটানীত কি পঢ়া যায়? প্লেণ্টছৰ ওপৰত পঢ়া যায়, হয়নে? প্লেণ্টছৰ ওপৰত পঢ়া যায়। বোলে জুলজি কিহৰ ওপৰত পঢ়া যায়? বোলে এনিমেলছৰ ওপৰত পঢ়া যায়, হয়নে? এনিমেলছৰ ওপৰত পঢ়া গৈছে। তেনেকৈ বোলে পেথলজি কিহৰ ওপৰত পঢ়া যায়? বোলে ডিজিজৰ ওপৰত, ৰোগৰ ওপৰত পঢ়া যায়, হয়নে? ডিজিজৰ ওপৰত। গতিকে তেনেকৈ ষ্টাডি এণ্ড টপিক এটা হৈছে আমাৰ ভাল পইণ্ট। নেক্সট হৈছে ৱৰ্ড এণ্ড চাইনোনিম বা এণ্টনিম। এতিয়া চাওক, ৱৰ্ড যিকোনো এটা ৱৰ্ড হ'ব পাৰে, তাৰ হয়তো সমাৰ্থক শব্দ বা বিপৰীত শব্দও আমি লিখিব লগা হ'ব পাৰে। যিকোনো এটা ধৰক ৱৰ্ড দিছে, মই ধৰক বুজি পাইছে নহয়? এইটো একদম বহুত ইম্পৰ্টেণ্ট। এইটো আপোনালোকে যদি চাই ৱৰ্ড এণ্ড চাইনোনিম আৰু এণ্টনিম চাই, আপোনালোকে ইংলিছৰ কাৰণেও একেলগে মানে হৈ যায়। বুজি পাইছেনে কথাটো? য'ত ধৰক দিলোঁ হেপী, হৈছে ধৰক ছেড, এইটো হৈছে বিপৰীত শব্দটো, হয়নে? ইয়াৰ আমি সমাৰ্থক শব্দ জয়ো লিখিব পাৰোঁ, তেনেকুৱা বস্তু। গতিকে ৱৰ্ড আৰু চাইনোনিম মানে হৈছে সমাৰ্থক শব্দ আৰু এণ্টনিম মানে হৈছে বিপৰীত শব্দ। গতিকে আমি এনেকুৱা ধৰণৰ কিছুমান আমি টপিক পঢ়িব পাৰোঁ। আৰু এইকেইটা হৈছে মানে বিৰাট ইম্পৰ্টেণ্ট। এইকেইটাৰ ওপৰত বেছি কুৱেশ্যন সুধি থাকে। আৰু আপোনালোকে যিমানবিলাক GK বা GS আপোনালোকে আয়ত্ব কৰিব পাৰিব, তাৰ ওপৰত আপোনাৰ ৱৰ্ড এনালজিত আপোনাৰ মানে হাতটো আহি থাকিব অট'মেটিকেলি, গম পাইছেনে? আৰু মনত ৰাখিব যে এই ৰিলেশ্যনটো উলিওৱাটো বিশেষ গুৰুত্বপূৰ্ণ। নহ'বা কিছুমান এনেকুৱা লাগে যে এইটোচোন এইটো হ'ব পাৰে, এইটো হ'ব পাৰে। গতিকে ক'ব বিচাৰিছে কি প্ৰথম টাৰ্মছটোৱে ছেকেণ্ড টাৰ্মছটোৰ লগত কি ক'ব বিচাৰিছে, আমি একদম সেইটো মানে ফাইণ্ড আউট কৰাটো বহুত ইম্পৰ্টেণ্ট হয়। গতিকে এইকেইটা আমি 18টামান আজি টপিক আলোচনা কৰিলোঁ এনেকুৱা। আৰু যদি আপোনালোকে যদি বিচাৰে এই 18টা টপিক ধৰক মই আপোনালোকক ডিটেইলছকৈ পঢ়োৱাটো, তেন্তে আপোনালোকে মোক কমেণ্ট কৰি জনাই দিব। ধৰক পঢ়াতটো বহুতেই থাকে, এইবোৰ বস্তু বহুত ৱৰ্ড থাকে। গতিকে যিমান পাৰোঁ কৰিব চেষ্টা কৰিম একেলগে, হয়নে নহয়? গতিকে আজিলৈ থাকক, ধন্যবাদ।